এভৰিৱান সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি হৈছে লক্ষ্মী পূজা, তাৰ উপলক্ষে ভাবিলোঁ সৰুকৈ এটা আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াওঁ। কিনো কাৰ্যসূচী আচলতে প্ৰত্যেকৰ ঘৰতে আজি হয়, অনুষ্টুপীয়াকৈ হ'লেও আয়োজন কৰা হয়। আমাৰ ঘৰতো অকণমানকৈ এনে সৰুকৈ আয়োজন কৰা হৈছে। তাৰ উপলক্ষে এইফালে ৰংগলী বনোৱা হৈ গ'ল আমাৰ। এয়া সৰুকৈ এটা ৰংগলী আগফালে বায়ে আঁকি দিছিলে, ৰংগলী বনোৱা হৈ গ'ল। আৰু লগতে এতিয়া প্ৰায় আবেলি 4টামান বাজিব হ'ল। মই ভাবিছোঁ অকণমান ভোগ বনাওঁ আগবঢ়াবলৈ কাৰণে দেৱী মাৰ ওচৰত। সেইকাৰণে তাকে বনাবলৈ কাৰণে যাওঁ আৰু এতিয়া পাকঘৰলৈ। আৰু আপোনালোকক মই অকণমানকৈ দেখুৱাই যাম কি কৰি যাওঁ। চাই থাকিব একেবাৰে শেষলৈকে ব্লগটো, আৰু শেষত গৈ ধুনীয়াকৈ আপোনালোকে যদিহে ভাল লাগে ব্লগটো এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু তেনেহ'লে ব'লক গৈ থাকোঁ এতিয়া ব্লগটোৰ মাজলৈ। আৰু ৰাইজ আহি গ'লো পাকঘৰলৈ। আহি পাই এয়া দেখিছে নহয়, ভোগৰ প্ৰস্তুতকৰণ চলিছে। মই বনালোঁ ভোগ, খিচিৰি বনাইছিলোঁ দেৱীৰ আগত দিবৰ কাৰণে। এইফালে এয়া ভাজি আছোঁ দাইল আৰু পাচলিখিনি। তাৰপাছত লাহে লাহে যেতিয়া পানী দিয়াৰ পিছত ইয়াতে চাউল দিয়া হ'ব। আচলতে সকলোৱে জানেই আৰু বনাব। অন্যফালে এয়া মোৰ মা সন্ধিয়া লাগি গ'ল, যিহেতু মায়ে আগফালে চাকি দুগছ দিবলৈ কাৰণে আনিছে। অকণমান ভিডিঅ' কৰি থলোঁ। আচলতে এইবোৰ স্মৃতি হয় সৰু সৰু, নিজে চাবলৈও ভাল লাগে পাছত। আৰু ইউটিউবটো মোৰ আচলতে এটা হবি হয়। মই এনেকৈ কৰি থাকি ভিডিঅ'বোৰ ভাল পাওঁ, নিজৰে মনটো উৎসাহ যেন লাগে। সেইকাৰণে ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ আগবঢ়াই থাকোঁ আৰু সকলোৱে মৰম দিয়ে। লগতে এয়া হৈছে লক্ষ্মী দেৱী পাকঘৰত। এয়া মায়ে চাউলৰ সৈতে চাকি দিছে, তাৰে অকণমান ভিডিঅ'টো দেখুৱাই দিলোঁ। এইফালে ভাতৰ যোনটো চৰুৰ ওচৰতো এয়া চাউল আৰু চাকি বন্তি দিয়াৰ পাছত সেৱা লৈছে। আচলতে গৃহলক্ষ্মী অৰ্থাৎ মা লক্ষ্মী আজি প্ৰত্যেকৰে ঘৰে ঘৰে আহি পেলাই চাইহি বুলি এটা পৰম্পৰাগত বিশ্বাস আছে। সকলোৰে ঘৰে ঘৰে আহে আৰু লক্ষ্মী দেৱীয়ে বোলে সকলোৰে ঘৰখন চাই যায় এবাৰ হ'লেও। এইফালে এটা ৰংগলী অঁকা হৈছিলে, বায়ে চাকি দিয়া আছে, আৰু এইফালে মায়ে ধূনা ফুৰাইছে। প্ৰত্যেকটো ভিডিঅ' অকণ অকণ ৰাখি থৈছোঁ আপোনালোকৰ বাবে। এইফালে ধূনা ফুৰোৱাৰ পাছত আৰু তাৰ পাছত খুৰাহঁতৰ ঘৰতে আমাৰ পূজা অনুষ্ঠিত হৈছিলে, লক্ষ্মী পূজা। তালৈ বুলি অকণমান ওলাই গ'লোঁ আচলতে। আৰু পূজালৈ গৈ পেলাই এয়া আপোনালোকক দেখুৱাইছোঁ যে আমি পূজা শেষ কৰি ঘৰলৈ আহিলোঁ। আৰু এতিয়া খানাত লগা হৈছে, মায়ে বনাই আছে পটলৰ চব্জি, দাইল, আৰু লগতে বনোৱা হ'ব মূলা আৰু বেঙেনাৰ এখন চব্জি। এয়া কাটি থৈছে, আৰু লগতে মই বনাইছিলোঁ মাহৰ বৰ। তেনেকৈ আজি ৰাতিৰ সাঁজ আমি খাই ল'লোঁ। আচলতে লক্ষ্মী মাৰ পূজাৰ দিনাখন ঠাইভেদে বেলেগ বেলেগ নীতি নিয়মবোৰ হয়। আমাৰ ফালেও বেলেগ। আমি দিনত ভাত নেখাওঁ, ৰাতি পূজাটো কৰাৰ পাছত আমি ভাত খাওঁ। সেইটো কাৰণে এয়া বনোৱা হৈছে ভাতৰ লগত খাবলৈ বুলিয়ে। নহ'লে পুনৰ আহিম অন্য এটি ব্লগৰ সৈতে, তেতিয়ালৈকে